ভূত বিশ্বাস কৰেনে বাৰু? মই কিন্তু দুমজাত। অলপ দিন আগতে ঘটা এটা সঁচা কাহিনী ক'বলৈ লৈছোঁ। ৰাতি তেতিয়া 1টামান বাজিছে। লাইট অফ কৰি বিচনাত পৰিছোঁ। তেতিয়া এটা শব্দ শুনা পালোঁ। বাহিৰৰ দৰজাখনত কোনোবাই বাকহি থকাৰ দৰে শব্দ। কাণ পাতি উমান ল'লোঁ। শব্দটো বন্ধ হৈ যায়। আকৌ অলপ দেৰি পিছত আকৌ আহে। যিহেতু মই অকলে থাকোঁ, সৰ্বসাধাৰণতে মই ভয় নকৰোঁ, তথাপিও অলপ ভয় ভাৱ আহিছিলে। এবাৰ উঠি লাইটটো জ্বলালোঁ, তাৰপিছত আকৌ বন্ধ কৰি থলোঁ। আকৌ শুবলৈ যত্ন কৰিলোঁ। অলপ সময়ৰ পিছত আকৌ শব্দটো শুনিবলৈ পালোঁ। কি কৰোঁ কি নকৰোঁ ভাবি এটা সিদ্ধান্তত থিৰাং হ'লোঁ। শব্দটো কিহৰ সেইটো চাবলৈ ইচ্ছা হ'ল। কথামতেই কাম। সম্পূৰ্ণ লাইট জ্বলালোঁ। বাহিৰৰ ভিতৰৰ সকলো লাইটবোৰ জ্বলাই ল'লোঁ। যাওঁ নাযাওঁকৈ এটা ভয় ভাৱ লৈ দৰজাখন লাহেকৈ খুলিলোঁ। খোলাৰ লগে লগে কিবা এটা মোৰ মুখৰ আগেদি দৌৰি গ'ল। মই উচপ খাই গ'লোঁ। তথাপিও বস্তুটোনো কি চাবলৈ মোৰ হেঁপাহটো নুগুছিল। লগে লগে মোবাইলৰ ফ্লাছটো অন কৰিলোঁ। অন কৰি পেলাই মই চাবলৈ আৰম্ভ কৰিলোঁ। ইফালে সিফালে চাওঁতেই দেখিলোঁ বেৰৰ এটা চুকত এটা মেকুৰী পোৱালি। মেকুৰীটো পোৱালিৰ কাৰণে বেৰৰ চুকতে ৰৈ থাকিলে। যদি ডাঙৰ মেকুৰী হ'লহেঁতেন হয়তো পলাই গুচি গ'লহেঁতেন আৰু মোৰ ভয়টো ভয় হৈ থাকিলেহেঁতেন। ৰহস্য উদ্ঘাটনত সফল নহ'লোহেঁতেন। ভয়েই ভূত সেইটোকে কয়। আপোনালোকে জনাবচোন, ভূত বিশ্বাস কৰেনে? ভূত আছেনে? প্ৰত্যেক দেওবাৰে এটা ভূতৰ গল্প শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, আগবাঢ়ি যোৱাত সহায় কৰিব। যদি আপোনালোকৰ হাতত তেনেকুৱা ভূতৰ সঁচা কাহিনী থাকে, নিশ্চয় আমাক পঠাব। মোৰ ইমেইল আইডিটো তলত দি দিছোঁ, তাতে আপোনালোকে পঠাই দিব। নিশ্চয় এইটো প্ৰকাশ কৰিম। ধন্যবাদ।